Hey दोस्तों वेलकम बैक टू माय यूट्यूब चैनल आर के ब्लॉग আৰু ASSAM মানে আমি আজি আহিছো হাহিমৰ এটা ট্ৰেইনিং চেণ্টাৰত মানে তাঁতশালৰ কাপোৰ বোৱা ট্ৰেইনিং চেণ্টাৰত মানে ইয়াতে বিভিন্ন ধৰণৰ শাল আছে মানে এইখন হল মেচিন শাল এটা ধুনীয়া ধুনীয়া মহিলাসকলে মানে ছোৱালী মহিলাসকলৰ কাৰণে উপযোগী কৰি মানে এতে তাঁতশাল কাপোৰ ববলৈ শিকায় আৰু লগতে ট্ৰেইনিঙো দিয়া হয় এগুলা কি ফুল গিলা নাকি প্ৰথমতে মানে এখন ডাঠ কাগজ নিচিনা এখন লগত মানে ফুলবোৰ উঠাই লৈ পিছত কাপোৰত মানে কৰা হয় তাৰপিছত আমাৰ এইফালে আছে যঁতৰ কি কয় সারখা সারখা বলে ফুলগুলা নহলে হয় বহি থাকচোন তুই নেকি ছাৰ এইগিলা কিহেৰে বনায় ইয়াতে ল'ৰা মানুহৰো মানে প্ৰশিক্ষণ আছে দেখিবলৈ গৈছে কাটি কৰ হয় আপুনি ধুনীয়া ধুনীয়া ফুল উঠি আছে ইখন কি শাল ক'ব তাঁতশালে নে বেলেগ শাল তাঁতশাল না নাঙল আরে এটা কি চকুৰি খুৰাচোন মানে বন্ধুসকল ইয়াতে মানে কাপোৰখন মানে প্ৰথমতে কাঢ়াই লোৱা হয় পিছত ইয়াতে চব উঠাই লোৱা হয় আৰু কাপোৰ দৰাবলৈ ষ্টাৰ্ট কৰা হয় এই ট্ৰেইনিং চেণ্টাৰটোৰ পৰা যাতে গাঁৱৰ ভিতৰৰ জীয়ৰী বোৱাৰী সকলো যাতে স্বাৱলম্বী হ'ব পাৰে তাৰে কামনা কৰিলোঁ আৰু ট্ৰেইনিং চেণ্টাৰটো তো বন্ধুসকল আজি ভিডিঅ'টো আমাৰ ইমানেই আছিলে যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ ভালকৈ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই